guys, welcome back to our channel Nistha Arna. Nistha Arnar আন এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আশা কৰোঁ সকলো ভালে আছে। সো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই থাকিব ভিডিঅ'টো আৰু Nistha Arnar ভিডিঅ'টো শ্বেয়াৰ কৰিব। Thank you. Hey guys, এয়া আমাৰ আৰ্ণা উঠিলে। হাই আৰ্ণা, উঠিলা? আৰ্ণা সদায় দেৰিকৈ উঠে, আপোনালোকেতো জানেই। আৰ্ণা ভালকৈ চোৱা তোমাক চবেই চাই আছে এনেকৈ। হাই কৈ দিয়া, গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং। এনেকৈ কয় নেকি মুখখন? গুড মৰ্ণিং কৈ দিয়া। তাই মানে শুই উঠিছে জাষ্ট, আৰু এতিয়া অলপ মানে টাইম লাগিব ভাল হ'বলৈ। ঠিক আছে, লগ পাই আছোঁ আপোনালোকক ন। হে গাইজ, এতিয়া আৰ্ণাই ব্ৰাছ কৰিব। ব্ৰাছ কৰা। অ' গুড গাৰ্ল, ব্ৰাছ কৰিছা? হে গাইজ, আৰ্ণা এতিয়া ব্ৰাছ কৰিব। নিজে কৰিব পাৰে কিন্তু ভালকৈ নকৰে, চব খাই দিয়ে টুথপেষ্ট। চ' মই অকণ লাগি দিব লাগিব। আপোনালোকক পাছত লগ পাই আছোঁ। হে গাইজ, আৰ্ণাই মুখ ধুলে। মুখ ধুই এতিয়া পানী খাব। আৰ্ণা পানী খোৱা। তাই এতিয়া পানী খাব মুখ ধুই উঠি। গুড গাৰ্ল। পানী খাই অলপ পিছত আমি আজি অ'টছ খাম। অ'টছ খাই আপোনালোকক লগ পাই আছোঁ। ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। বাই বাই কৈ দিয়া। কোৱা পাছত লগ পাম। ফ্লাইং কিছ এটা দি দিয়া। ফ্লাইং কিছ এনেকৈ দিয়া তুমি। অলপ পাছত আকৌ লগ পাই আছোঁ গাইজ। চাই থাকিব আমাৰ ব্লগটো। গাইজ, আমি খাই উঠিলোঁ। এতিয়া কেইটা বাজিছে? এতিয়া প্ৰায় 11টাই বাজিব হ'ল। আমি খাই উঠি আজৰি হৈ এতিয়া আৰ্ণাৰ পিছে দৌৰিবলগীয়া হৈছে। তাই টয়জবোৰ লৈ নেখেলে, এইবিলাক যি বস্তু লৈ খেলে। গাইজ, নিষ্ঠাই এতিয়া খেলি আছে। আৰ্ণা, এইটো কোন হয়? তুমি হাতত কাক লৈ আছা? এইটো কোন হয়? এইটো কি হয়? অ' বেবী মৰম অকণ কৰি দিয়া। এইটো আৰ্ণাৰ ফেভৰেট হয় একদম। তাই এইটোকে লৈ খেলি থাকে এনি টাইম। আৰ্ণাই এইটো বহুত ভাল পায়, বহুত বেছি ভাল পায়। তাই ইয়াকে লৈ ব্যস্ত হৈ থাকে। আৰু বেছিভাগ ল'ৰা ছোৱালী মানে ছোৱালীবিলাকে এনেকুৱা পুতলাবিলাক লৈ বেছি ভাল পায়। ল'ৰাবিলাককতো কাৰ লাগে, এইবিলাক লাগে, কিন্তু ছোৱালীবিলাকে মানে বেছিভাগ ছোৱালীয়ে এইবিলাকে লৈ ব্যস্ত হৈ থাকে মই দেখাত মানে। ঠিক আছে, চাই থাকিব আপোনালোকে আমাৰ ভিডিঅ'টো। আৰু যোনসকলে আমাৰ ভিডিঅ'টো ফাৰ্ষ্ট চাইছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড আৰ্ণাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। হে গাইজ, আৰ্ণাই অলপ চাইকেল চলাইছে এতিয়া। আৰ্ণা, ক'ত যোৱা? মোকো যাবা? মোকো লৈ যোৱা। এতিয়া 12টা বাজিলে। তাইক 12:30ত গা ধুৱাম। বাই বাই। মাক বাই বাই নিদিলা? বাই। আজি আৰ্ণাক একদম হেয়াৰ অইলিং কৰি থৈছোঁ। শ্বেম্পু লগাম, শ্বেম্পু দি মূৰ ধুৱাই দিম। তাই শ্বেম্পু বহুত ভয় কৰে। বাই। চ' চাই থাকিব ভিডিঅ'টো। গা পা ধুই আকৌ লগ পাই আছোঁ। আৰ্ণা ব'লা টাৱেল লওঁগৈ। আৰ্ণা আহা, টাৱেল লওঁ, আহা। টাৱেল কাম। টাৱেল ল'বলৈ উঠা। টাৱেল লৈ গাগা কৰিম, উঠা। আহা, টাৱেল লৈ গাগা কৰিম। টাৱেল কোনখন তোমাৰ? এইখন। চলো।
বাই বাই দিয়া গা কা কওঁ বুলি কোৱা গাগা কওঁ ডাঙৰকৈ কোৱা গাগা কওঁ আকৌ লগ পাম চাই থাকিব গাইজ তাইক গা ধুৱাওঁ গা ধুই পেলাই আকৌ লগ পাই আছোঁ আৰ্ণাই গা ধুই আহিলে আজি হেয়াৰ ৱাছ কৰিছে আৰ্ণা চুলিখিনি ঠিক কৰি দেখাই দিয়া এইফালে আৰ্ণা এইফালে চুলি ঠিক কৰি দেখাই দিয়া ই আজি মোৰ ধুলা কি কৰিলা আজি কি কৰিলা কৈ দিয়া চেম্পু কি কৰিলা আজি কি কৰিলা চেম্পু কৰিলা এইটো খুলি যাওক এইফালে কৈ দিয়া কি কৰিলা কৈ দিয়া এইফালে কৈ দিয়া কি কৰিলা আজি কি কৰিলা কৈ দিয়া কি কৰিলা চেম্পু কৰিলা চেম্পু কোনে কান্দিছিলা চেম্পু কৰোঁতে কান্দিছিলা নাই বুলি কোৱা এনেকি এইটো কি এক্সাৰচাইজ কৰিছা নেকি ৱাও হে গাইজ আৰ্ণাক মূৰ ধুৱাই দিলোঁ আজি এতিয়া তাই ভাত খাব তাৰপিছত শুই যাব আপোনালোকেতো জানেই তাই এতিয়া শুব আৰু অলপ পাছত শুই যাব আৰ্ণা অলপ পাছত আকৌ লগ পাই আছোঁ চাই থাকি আৰ্ণা কুকু কৰিছে কেনেকৈ কুকু কৰিছে কেনেকৈ কৰিছে কুকু অঁ কৰিম ৰ'বা অঁ ঠিক আছে কুকু ক'ত গ'লা আৰ্ণা হেই গাইজ আৰ্ণাক চাওক ক'ত লুকাই আছে সদায় এনেকৈ লুকাই থাকে আৰু মই বিচাৰি থাকোঁ আৰ্ণা দুষ্ট কৰিছা তুমি দুখ পাবা ওলাই আহা দেখিছে গাইজ এনেকৈ সোমাই থাকে তলত আৰু মই গোটেই ঘৰ বিচাৰি চলাত কৰোঁ চি নাপায় এনেকৈ লুকাই থাকিব নাপায় কিয় কৈছা ওলাই আহা গুড গাৰ্ল এইটো আমাৰ চুক ভেকুলী ডাইনিঙৰ তলত লুকাই থাকে ভিডিঅ' কৰা নহ'লে মাজতে মানে তাই শুই গ'ল আৰু আমাৰ গেষ্ট আহিলে ঘপককৈ সেইকাৰণে ভিডিঅ' কৰা নহ'লে চ' এতিয়া আৰ্ণা শুই উঠিলে মানে তাই দেৰিকৈ উঠে আজিতো আৰু দেৰিকৈ উঠিছে আৰু শুই উঠি এতিয়া মোবাইল চাই আছে আৰ্ণা কি চাই আছা তুমি কোৱা মোবাইল চাইছোঁ বুলি কৈ দিয়া আৰ্ণা কৈ দিয়া মোবাইল চাই আছোঁ বুলি কৈ দিয়া চুলিখিনি ঠিক কৰি লোৱা অঁ আৰ্ণা কি চাই আছা এইটো কৈ দিয়া নহ'লে মোবাইলটো মই আঁতৰাই দিম কোৱা কি চাইছা মোবাইল চাইছা কোনে দিলে মোবাইলটো কোনে দিলে অঁ মা নে দেউতাই দিছে দেউতাইহে দিছে অ'কে গাইজ এতিয়া তাইক খুৱাই উঠিলোঁ সন্ধিয়া আহাৰ খালে এতিয়া অলপ টাইম মোবাইল চাব তাৰপিছত তাই খেলিব তাৰপিছত ৰাতি আহাৰ খাব মই অলপ দেৰিকৈ আকৌ আপোনালোকক লগ পাই আছোঁ চাই থাকিব আমাৰ ব্লগটো আৰ্ণা এতিয়া দেউতাকৰ ডায়েৰী লৈ কি কৰিলে চাওকচোন আৰ্ট কৰি আছে এয়া আৰ্ট তাই আৰ্ণা কি কৰিলা দেউতাৰ ডায়েৰী কি কৰিছা এয়া বেয়া কৰিলাচোন আৰ্ণা কিয় কৰিছা নাপায় ন এয়া কৰিবলৈ নকৰিবা দেই অঁ দেউতাৰ ডায়েৰী বেয়া কৰি পেলালা তুমি দেউতাই এতিয়া কি কৰিব দেউতাই চব ধ্বংস গাইজ আৰ্ণাই দেউতাকৰ বেয়া ডায়েৰী এখন পালে পেঞ্চিল এডাল পালে সেয়া এতিয়া গোটেইখন আঁকি আছে মানে তাতে ইমান গৰম দুষ্ট এই লিখাবিলাক বেয়া নকৰিবা আৰ্ণা নহ'লে বেয়া পাব চবেই বা আৰ্ণা এইফালে হাই কৰি দিয়া হাই এইফালে দিদি হাই কৰি দিয়া হাই এনেকৈ কেনেকৈ হাই কয় আণ্টিক হাই কৰি দিয়া আণ্টি আংকুলক হাই কৰি দিয়া 1 2 হাই কৰি দিয়া আণ্টি আংকুলক হাই কৰি দিয়া নহ'লে ফ্লাইং কিছ এটা দি দিয়া আকৌ চোৱা এইফালে 1 2 3 কুকু
আৰ্ণাই মোবাইলত নাচায় ভিডিঅ' কৰিলে, ইহঁততো এতিয়া বয়সেই আৰু ন, এনেকৈ নাচায় কেতিয়াও মোবাইলত, সিহঁতে নিজৰ কামতে ব্যস্ত থাকে। ঠিক আছে গাইজ, অলপ পাছত আকৌ লগ পাই আছোঁ, চাই থাকিব আমাৰ ব্লগটো। এতিয়া ৰাতি 10:30 বাজিছে, আৰ্ণাই খাই বৈ উঠিলে, এতিয়া শুব তাই। শোৱাৰ আগত অকণমান মোবাইল চাই সদায়, বেছি সময় নাচায় আৰু এনেই আৰু জাষ্ট মই বাচন ধোৱা সময়খিনি, কাৰণ অকলশৰে থাকোঁ ন, সেইকাৰণে বাচন ধোৱা সময়খিনি দিবই লাগে মোবাইলটো অলপ টাইম। হাই আৰ্ণা, গুড নাইট কোৱা চবকে, গুড নাইট কোৱা, এইফালে গুড নাইট কৈ দিয়া, মই মোবাইল দিম কোৱা, গুড নাইট কৈ দিয়া, গুড নাইট কৈ দিয়া, মোবাইল দিম কোৱা, গুড নাইট কৈ দিয়া, গুড নাইট। ভাল, এইফালে চাই কোৱা, এইফালে চাই কোৱা, এইফালে চাই কোৱা, এইফালে চাই পেলাই কোৱা, বন্ধ কৰি দিম নহয়, কোৱা গুড নাইট কৈ দিয়া, গুড নাইট কৈ দিয়া, এইফালে গুড নাইট কৈ দিয়া, এইফালে। চ' গাইজ এতিয়া বাই বাই, গুড নাইট সকলোলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ 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 লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। আৰু যোনে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট চাই আছে তেওঁলোকে প্লিজ 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 ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই, গুড নাইট অল অফ ইউ।